মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আজিৰ অসমীয়া পাঠলৈ স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকৰ লগত সন্মান নামৰ পাঠটি আলোচনা কৰিছিলোঁ। আজি আমি এই পাঠটিৰ প্ৰশ্নোত্তৰ অলপ আলোচনা কৰোঁচোন আহা। এতিয়া প্ৰথম প্ৰশ্নটো চোৱা। 1 নম্বৰ, অতি চমু উত্তৰ দিয়া। কটো আছে, অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে? প্ৰথম প্ৰশ্নটোৰ উত্তৰ চোৱা। অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখন অৰাজক আৰু ধুমুহা বতাহত গৰিয়াল নথকা নাৱৰ দৰে অস্থিৰ হয়। তাত সকলো মানুহ স্বাধীনভাৱে থাকে আৰু নিজ ইচ্ছামতে আচৰণ কৰে। অৰাজক দেশত নিজৰ বল নাথাকিলে মানুহৰ ধন প্ৰাণ ৰক্ষা কৰা টান হয়। এনে অৰাজক দেশত মানুহৰ সুখ শান্তিও নাথাকে। 2 নম্বৰ প্ৰশ্নটো চোৱা। ছাত্ৰে শিক্ষকৰ ধাৰ খুজিব পাৰেনে? উত্তৰ, ছাত্ৰই শিক্ষকৰ ধাৰ খুজিব নোৱাৰে। গটো চোৱা। তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা। তেওঁ কোন? তেওঁ হ'ল ঈশ্বৰ। তাৰ পিছৰ প্ৰশ্ন চোৱা। হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল? হেমচন্দ্ৰ বৰুৱা আছাম নিউজ কাকতৰ সম্পাদক আছিল। এই আছাম নিউজ উদ্ধাৰ কমাৰ ভিতৰত দিছোঁ, এনেকৈ উল্লেখ কৰিলে উদ্ধাৰ কমাৰ ভিতৰত দিবা তোমালোকে। তাৰ পিছৰ প্ৰশ্ন, হেমকোষ কি? উত্তৰ, হেমকোষ এখন অভিধান। তাৰ পিছৰ প্ৰশ্ন, কাণিয়াৰ কীৰ্তনৰ ৰচক কোন? উত্তৰ, কাণিয়াৰ কীৰ্তনৰ ৰচক হেমচন্দ্ৰ বৰুৱা। ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নখিনি এতিয়া তোমালোকে বহীত লিখি লোৱা। ধন্যবাদ।